এজন ভাগৱতৰ ব্যাখ্যাকাৰ মাতিলেও তেওঁক অনুষ্ঠান কৰিবলৈ পইচা দিব লাগে। তেওঁ দুটামান কথা শিকি ক'লে বুলি তেওঁ শ্ৰীচৰণত সেৱা জনাই ভৰিয়ে হাতে ধৰি আমি তেওঁক নিমন্ত্ৰণ কৰিব লাগে। আমাৰ ধৰ্মীয় কামবিলাকত বেপাৰ হ'বলৈ নিদিব। বিহু বেপাৰ হ'ল। বিহু অনুষ্ঠান এভাগ যেতিয়া আৰম্ভ হয় তেতিয়া গায়কজনে বিহু আৰম্ভ নহয়ে মোক 8 লাখ লাগিব, মোক 10 লাখ লাগিব আগতীয়াকৈ লিখে। আমাৰ কৃষ্টি সংস্কৃতি গৈ ক'ৰ পালেগৈ? আমাৰ এতিয়া এনেকুৱা এটা সময় আহিছে চব বস্তু ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ যায়। আমাৰ কৃষ্টি সংস্কৃতিবোৰ ক'লৈ গৈছে দেখিছে? গায়কজন উঠা মাত্ৰক বোকাত পৰি দিয়ে। ল'ৰা ছোৱালীবিলাক ক'লৈ গৈছে? জ্যেষ্ঠসকলে অনুষ্ঠানবিলাক চাবলৈ নোযোৱা হৈছে। মই এবাৰ অসমৰ 23খন মঞ্চত বিহু গাইছিলোঁ। বিহু গাই দেখিছিলোঁ যিবিলাক বিচলিত হৈছে। গায়ক গৈ বাঁহতো দিছে, কিন্তু কোনো এখন মঞ্চত এটকা অৰিহণা নোলোৱাকৈ মই গীত গাইছিলোঁ। ইয়াত চাগে মোক কোনোবাই দেখিছে বা আমাৰ যিটো জিজ্ঞাসা চেতিয়া নামৰ ফেচবুক পেজ আছে, আপোনালোকে তাত চালেও দেখিব। অসমৰ বিভিন্ন ঠাইত মই গান গাইছিলোঁ। গান গাবলৈ পইচা প্ৰয়োজন হয়, নোহোৱা নহয়। এজন বাদ্যযন্ত্ৰীকো যথেষ্ট খৰচা দিব লাগে, কিন্তু মই নিকিন হিচাপে মই সঁচা অন্তৰে কাম কৰিছিলোঁ কাৰণে 23খন মঞ্চত ক'তো পইচা নোলোৱাকৈ গান গাব পাৰিছিলোঁ। সঁচা অন্তৰ, সঁচা মানসিকতা থাকিব লাগিব। অকল ব্যৱসায় কৰিলে নহ'ব। আমাৰ কৃষ্টি সংস্কৃতি চব বেপেৰুৱা হৈছে। হয়, কোনো অনুষ্ঠানত এটা মাননি ল'ব লাগে। মাননিবিলাক ডিমাণ্ডলৈ যাব নালাগে। আপোনালোকক আজি দেখি সঁচাকৈ মোৰ ভাল লাগিছে। আপোনালোকৰ বহুতৰে মই পুত্ৰসমূহ যিমান কষ্ট কৰি, যিমান ত্যাগ কৰি আজি ইয়াত যিসকল আহিছে, কোনেও গাড়ী ভাড়া এটাও চাগে কাৰো পৰা বিচাৰি অহা নাই। নিজে খৰচ বহন কৰি আপোনালোক আহিছে। গতিকে এই সততাখিনি সদায় জীয়াই ৰাখিব। ভূপেন হাজৰিকাদেৱেও গীতৰ আগাৰে কৈছে, শংকৰে গিছে নামৰ কঠীয়া, অসমীয়া হ'ব বুলি দুখীয়া, কিহৰে ৰাগিনী পালা অসমীয়া, কিহৰে ৰাগিনী পালা। অতীতৰ গুণ কিয়নো পাহৰা, মিছায়া বৰণে নিজ কিয় সজোৱা। এইদৰে গীতৰ আকাৰে ভূপেন হাজৰিকাদেৱেও কৈছে। ভূপেন হাজৰিকাদেৱে কৈ থৈ গৈছে আৰু এটা কথা, ব্ৰহ্মপুত্ৰৰ মাজত এটা অসমীয়া জাতি বুলি এখন ফলক থাকিব, সেইটো হ'বলৈ কিন্তু নিদিব। আৰু মোৰ বিশ্বাস এনেদৰে যদি আপোনালোক আগবাঢ়ি আহে, আমাৰ কেতিয়াও তেনেকুৱা এটা পৰ্যায় নাপায়গৈ। সময়ৰ প্ৰতি লক্ষ্য ৰাখিছোঁ। আপোনালোকৰ শ্ৰীচৰণতো সেৱা জনাইছোঁ, যাতে ভৱিষ্যতেও আপোনালোকে এনেকুৱা অনুষ্ঠানবিলাক পাতি থাকে। আৰু আয়োজক মণ্ডলীৰ কাৰণে আপোনালোকৰ সদৌতি শেষত এটি মই হাত চাপৰি বিচাৰিছোঁ। ধন্যবাদ।